নমস্কাৰ। আজি কেইদিনমানৰ পৰা আমি দেখিছোঁ অসমৰ ৬টা জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি তীব্ৰ আন্দোলন কৰিছে, ৰাজপথলৈ ওলাই আহিছে, জোৰ সমদল কৰিছে। উজনি অসমত টাই আহোমসকল, চুতীয়া, মৰাণ, মটক, আদিবাসীসকল আৰু নামনি অসমত কোচ ৰাজবংশীসকলে তীব্ৰ আন্দোলন কৰিছে। আজি ৩-৪ মাহৰ পৰা সেই আন্দোলন একেৰাহে কৰি আছে। আজি মই সেই আন্দোলনটোৰ বা জনজাতিকৰণ সন্দৰ্ভত বিশেষ একো নকওঁ, কিন্তু এটা কথা ক'ব বিচাৰিছোঁ যে ইতিমধ্যে যিসকলে জনজাতিৰ মৰ্যাদা লাভ কৰিছে তাৰে একাংশই টাই আহোমসকলে জনজাতিকৰণ বিচৰা সন্দৰ্ভত বিশেষভাৱে বিতৰ্ক আৰম্ভ কৰিছে। টাই আহোমসকলৰ ওপৰত অপবাদ জাপি দিবলৈ চেষ্টা কৰিছে। তেওঁলোকৰ মতে টাই আহোমসকলে হেনো জনজাতিসকলক ঘৃণ কৰে, নিজ জাতি বুলি ঘৃণ কৰে আৰু তেওঁলোকৰ হাতেৰে একো খাবলৈ নিবিচাৰে। কিন্তু আমি যদি বুৰঞ্জী ভালদৰে অধ্যয়ন কৰোঁ বা বুৰঞ্জীক ভালদৰে পঢ়োঁ, তেনেহ'লে ভালদৰে জানিম যে আহোম জাতিৰ গঠন প্ৰক্ৰিয়া বা অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়া কেনেদৰে হৈছে। আহোম এটা সংকীৰ্ণ অৰ্থত ব্যৱহাৰ হোৱা শব্দ নহয়। আহোম এটা বৃহৎ অৰ্থত ব্যৱহাৰ হোৱা এটা শব্দ। আহোম শব্দটোৰ ভিতৰত সকলো জাতি জনগোষ্ঠীৰ লোকেই সোমাই আছে। আচলতে আহোমসকল বা টাইসকল যেতিয়া আহিছিল অসমলৈ, চাওলুং চুকাফা যেতিয়া অসমত প্ৰৱেশ কৰিছিল, তাৰপিছত অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠীক, প্ৰতিটো ভূমিপুত্ৰ গোষ্ঠীক লগত লৈ আহোমসকল আগবাঢ়ি গৈছিল। চাওলুং চুকাফাই নিজেই কেইবাটাও জনগোষ্ঠীৰ পৰা বৈবাহিক সম্বন্ধ স্থাপন কৰিছিল। তাৰ পিছৰ ৰজাসকলেও বিভিন্ন জনগোষ্ঠীৰ পৰা বৈবাহিক সম্বন্ধ স্থাপন কৰি আহোমৰ ৰাজকাৰ্যখিনি আগবঢ়াই লৈ গৈছিল। আহোমৰ যিখিনি নীতি সেইখিনি এটা সবল স্থিতিলৈ লৈ গৈছিল। আহোমসকলে প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকক যোগ্যতা অনুসৰি ৰাজকাৰ্যত বা সহায় কৰিবৰ কাৰণে পদত ৰাখিছিল বা দিছিল, যেনেকৈ হাজৰিকা, শইকীয়া, বৰা ইত্যাদি ইত্যাদি। এই পদবিলাক বাপবিলাক তেওঁলোকক দিছিল। আৰু আজি যদি আমি চাওঁ, আজি এই প্ৰেক্ষাপটত অসমত যিমানবোৰ উপাধি আছে তাৰে দেখোন সৰহসংখ্যক আহোম ৰজাৰ দিনতে সৃষ্টি হোৱা। আহোম ৰজাই সকলো জাতি জনগোষ্ঠীকেই বিষয়বাব দি আগবঢ়াই লৈ গৈছিল, একেবাৰে সমিল মিলেৰে আগবঢ়াই লৈ গৈছিল। আহোমৰ মাজত কেতিয়াও জাতিভেদ নাছিল, কেতিয়াও ভেদাভেদ নাছিল, কেতিয়াও অস্পৃশ্যতাক গুৰুত্ব দিয়া নাছিল। আহোমে সদায় এটাই কথাই কয়, খাব পাৰিলে খাব লাগে, হজম কৰিব পাৰিলে খাব লাগে, মিলাব পাৰিলে মিলিব লাগে। সেইকাৰণে আহোমসকলে নিজৰ জাতিৰ কৃষ্টি, সংস্কৃতি, ভাষা সকলো এৰি অসমৰ ভূমিপুত্ৰসকলৰ যি কৃষ্টি, সংস্কৃতি, ভাষাক সামৰি আগবাঢ়ি গৈছিল। আজি অসমীয়া ভাষাৰ যিটো আমি কওঁ, সেয়া আহোমসকলে প্ৰচাৰ প্ৰসাৰ কৰাৰ কাৰণে আজি এইটো পৰ্যায়লৈ আহি পাইছে। তেনেহ'লে আহোমসকলক ইমান বদনাম, ইমান অপবাদ দিয়া কাৰণ কি? আনহাতে আমি যদি চাওঁ, আহোমসকলে উজনি অসমতে ৰাজকাৰ্য বা ৰাজ শাসন কৰি তাতে থাকিব পাৰিলেহেঁতেন, তাতে এটা সুচল জীৱনধাৰা বা ৰাজকাৰ্য চলাই যাব পাৰিলেহেঁতেন। কিন্তু অসমৰ ভূমিপুত্ৰসকলৰ কথা চিন্তা কৰিয়ে আহোমসকলে ৭০ বাৰকৈ মোগলৰ লগত যুদ্ধ কৰিবলগীয়া হৈছিল। এই উত্তৰ গুৱাহাটী আলাবৈ ৰণ সকলোৱে জানে, এখন ৰক্তক্ষয়ী ৰণ। সেই ৰণখনতো অৱতীৰ্ণ হৈছিল, কিন্তু তেওঁলোকে এই উত্তৰ গুৱাহাটীলৈ আহিবলৈ দৰকাৰেই নাছিল। কিন্তু আহোমে মোগলক ৭০ বাৰকৈ পৰাস্ত কৰি খেদি দিছিল কাৰণে আজি অসম ৰক্ষা পৰিছিল। আৰু আজি সেয়েহে আমি ইয়াত অসমীয়া ৰূপেৰে থাকিব পাৰিছোঁ। নহ'লে হয়তো অসমখন মোগলৰ হাতলৈ গুচি গ'লহেঁতেন বা আমাৰ এই যিখিনি কৃষ্টি, সংস্কৃতি, পৰম্পৰা একোৱেই নাথাকিলেহেঁতেন। আৰু এই জনজাতিকৰণৰ বিষয়টো, আহোমসকলে বাৰু জনজাতিকৰণ পালেই, তাতনো কাৰ কি লোকচান হ'ল? ভাৰতীয় সংবিধান অনুসৰিহেতো তেওঁলোকে
জনজাতিকৰণ পাব তাৰতো কাৰো লোকচান নহয় কাৰো প্ৰাপ্য অধিকাৰ কাঢ়ি লোৱা নহয় আমি আগৰ পৰাই সমিল মিলেৰে আছোঁ আমি আগৰ পৰাই সকলো একেলগে আগবাঢ়ি গৈছোঁ তেনেহ'লে এই জনজাতিকৰণ সন্দৰ্ভতে যদি আমাৰ মাজত কাজিয়া লগা হয় আমাৰ মাজত অমিল হয় আমাৰ মাজত ভেদাভেদ আহে তেনেহ'লে আমি জানো আগলৈ যাওঁতে সমিল মিলে যাব পাৰিমনে